হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সম্পূৰ্ণ বেলেগ হ'ব। আপোনালোকে চাওক, যিটো কথা ভাবিব নোৱাৰি সেই ভাবিব নোৱাৰা কামটো মই কৰিবলৈ গৈ আছোঁ। এয়া চাওক, এয়া কি হয়, খাপ শুকাই থোৱা আছে। এই খাপ মাহৰ দালিৰে ধুনীয়াকৈ বনাই ইয়াক পিচ পিচ কৰি খাম। আপোনালোকে চাওক, এয়া খাপ হয়নে নহয়। চাওক, এনেকৈ সৰু সৰু পিচ কৰা হৈছে। জুইত পুৰি পুৰি ইয়াৰ ছাইবিলাক গুচুৱাই দিয়া হৈ আছে, আৰু ইয়াৰ পিছত লাহেকৈ পানীত জুবুৰাই থ'ম। নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া খাপ নহয়, এয়া কুচিয়া মাছ। আৰু লাই পাত, পুৰা গাহৰি মাংস লৈ লৈছোঁ বাৰু। ইয়াৰ আৰম্ভ কৰি দে আৰু লাহেকৈ নমাই লওঁ। ফাৰ্ষ্টতে কোনটো খাম, গাহৰি খাম নে কুচিয়া মাছ খাম, আপোনালোকে কওকচোন বাৰু। পাৰিলে কৰিব পাৰা হয়, কিন্তু কথাটো হ'ল কি, ভিডিঅ'ৰ জৰিয়তে কেনেকৈ কয় এতিয়া মইহে সেই কৰিব লাগিব। এইটো মাছৰ চাটনি, তামাম জ্বালা। জলকীয়া লৈ লৈছোঁ, আজি ভোট জলকীয়া নাই, প্ৰায় এইটো লৈছোঁ দিয়ক, 10-15টামান আছে এই জলকীয়া। চাহ বাৰু কিমানখিনি পাৰোঁ। ভোট জলকীয়া খাই খাইতো আৰু মুখতো ধৰি ধৰি কটি চটি গোটাই জ্বালা ধৰি উৎপাত। আজি শুকান কুচিয়া, এয়া তামাম টেষ্টি। এই পুৰা মাংস গাহৰি, মাছটো অলপমান খাই চাওঁ। লাই পাত, আপোনালোকে বনাই খাব পাৰিব। মই যিটো ছিষ্টেমত ভিডিঅ'টো বনাইছোঁ, মানে যেনেকৈ কুচিয়াটো পুৰি লৈ আকৌ ধুনীয়াকৈ ছাইবিলাক এৰুৱাই মাহৰ দাল দি দিয়া হৈছে। খাপৰ মাংস হেন পায় না। গাহৰি,
সঁচাকৈ বহুত টেষ্টি হৈছে, বহুত ভাল লাগিছে। আপোনালোকক মই এনে কোৱা নাই, আপোনালোকে এসাঁজ বনাই চাব, এসাঁজ বনাই চাই এনেকৈ খাই চাব। ভেন্দি পোৰা, আঞ্জাবিলাকত ইমান মছলা মছলি দিবলৈ কোনো দৰকাৰ নাই। ভাতমুঠি আপোনালোকে এনেকৈ বনাই খাব, মানে মছলা মছলি কম, তেল চেল কমকৈ ব্যৱহাৰ কৰিব, স্বাস্থ্যৰ কাৰণে বহুত ভাল। আমি যিমানখিনি মাংস খাওঁ, যদি মছলা মছলি খাই থাকিলে হয় কিন্তু আমাৰ কম দিনৰ ভিতৰত বেমাৰ হৈ গ'ল, কিন্তু আমি মছলা একেবাৰে ব্যৱহাৰ নকৰোঁ। আপোনালোকে দেখাই পাইছে ভিডিঅ'বিলাকত। আপোনালোকেও তেনেকৈ খোৱাৰ অভ্যাস কৰক, মই সেইটো কাৰণে আপোনালোক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ। মছলা তেল আপোনালোকে কমাই খোৱাৰ অভ্যাস কৰক, নিশ্চয় আপোনালোকৰ ভাল হ'ব। সঁচাকৈ তেনেকৈ খোৱা অভ্যাস কৰক, মানে দেহাৰ কাৰণে খুবেই ভাল। জ্বালা কিন্তু বহুত জ্বালা আছে, হয়তো আপোনালোকে ভাবিব পাৰে বুলি জ্বলা চলা নাখায়, এটা খাই চালে আপোনালোকে গম পাব। এয়া হৈছে মাছৰ আঞ্জা, জিকা বইল, এইটো জিকাটো বইল কৰা হৈছে।